si Pherang dia bitung Atum kacu pena apor pena pale dunapot corolo media ko itu manco palam tiga lapan lo itu Abvp West Karbi Anglong Ahin tarik isi pen tarik korak sian membership drive dembom langsung membership indeng thondo indeng si bangke keceng kunji ini tarik isi pen tarik proksian labangke teacher Atum makan lapen tarik nak Kephan tarik prefrog anke kan tarik nak Kephan tarik prefrog ke high school Atum makan lake class 9 pen class 10 Atum makan tarik prefrog si ben tarik inko proksian ke college university Atum makan lagsia kan chenglok BA BCom non MA non ladangan lo Atum non lo so membership join dunia pan fee nahi labang ke teacher Atum makan ke inu ben haroisi lapen student Atum makan ke inu ben support tang kelai BPL long si members nang join lo ti labang pila le long pila BPL long kan যে Abvp world largest student organization lalong join prote ali dolo je la Karbi program Abvp hoise বিশ্ব কৰ্মৰত ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লগত জড়িত হলে ছাত্ৰ ছাত্ৰীসকলে নানা ধৰণৰ লাভান্বিত হয় যেহেতু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি কাম কৰে সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ একতা জ্ঞান আদি বিভিন্ন দিশত কেনেকৈ উন্নীত কৰিব পাৰি তাৰ হৈ কাম কৰে লগতে সমাজত বিভিন্ন দিশত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কাম কৰি আছে যে ছাত্ৰ ছাত্ৰীসকল কেনেকৈ শাৰীৰিক মানসিকভাৱে শক্তিশালী হ'ব পাৰে বিদ্যাৰ্থী পৰিষদৰ ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যত যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰি আছে যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ছোৱালীসকলৰ কাৰণে মিছন হাউচি যি তেওঁলোকে আত্মসুৰক্ষা কেনেকৈ কৰিব পাৰি তাৰ হৈ কাম কৰে আৰু বিদ্যালয় বিশ্ববিদ্যালয়সকলত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিল তেওঁলোকক সম্বৰ্ধনা জনোৱা আদি বিভিন্ন ধৰণৰ আৰু চেল যিসকল উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ ছাত্ৰীসকল বাহিৰৰ ৰাজ্যসকলৰ ব্যক্তিসকলৰ লগত কেনেকৈ নিজৰ মত বিনিময় কৰিব পাৰি কেনেকৈ নিজৰ সংস্কৃতি আদি বিনিময় কৰিব পাৰি তাৰ হকে চেল আদি আছে যে এই চেলৰ যোগেদি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ ৰাজ্যত গৈ মত বিনিময় কৰিব পাৰি বিভিন্ন ব্যক্তিসকলৰ লগত আদি এনেদৰে বহুতো সুবিধা আছে সেয়েহে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰফৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যি মেম্বাৰশ্বিপ ড্ৰাইভ এই মেম্বাৰশ্বিপ ড্ৰাইভত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক জড়িত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মেম্বাৰশ্বিপ ড্ৰাইভটো আমাক সফলতা দিয়ে সেয়েহে সকলো ছাত্ৰ ছাত্ৰীকে অনুৰোধ জনাইছোঁ।